নমস্কাৰ গ্ৰহণ কৰিব। মই প্ৰণৱ ঠাকুৰীয়া। মই আজি আপোনালোকৰ ওচৰত কোনো শিক্ষামূলক বিষয়লৈ আচলতে উপস্থিত হোৱা নাই বা কোনো ইংৰাজীৰ কোনো এটা বিষয়ক লৈ মই উপস্থিত হোৱা নাই। মই আজি আচলতে আপোনালোকৰ ওচৰত এটা অত্যন্ত প্ৰয়োজনীয় বুলি ভাবা এটা বিষয়ে আপোনালোকৰ কাণ চুৱাব বিচাৰিছোঁ। বিশেষকৈ সেইসকল অভিভাৱকসকলৰ কাণ চুৱাব খুজিছোঁ যিসকলৰ ছাত্ৰ ছাত্ৰী প্ৰাইভেট স্কুলত পঢ়ে। যে আমি জানো যে কৰোণাৰ কাৰণে আমি সকলোৱে এক ভয়ংকৰ অৰ্থনৈতিক সংকটৰ সন্মুখীন হ'ব লগা হৈছে। বিশেষকৈ যিসকল ব্যৱসায় আছে, যিবিলাক ব্যৱসায় প্ৰতিষ্ঠান আছে, যিবিলাকে প্ৰাইভেট কোম্পানীত কাম কৰিছে, গৰিষ্ঠ সংখ্যকে আনকি চাকৰি হেৰুৱাব লগা হৈছে প্ৰাইভেটত কাম কৰাসকলে। গতিকে ইয়াক অত্যন্ত এক আমি বেয়া দিনৰ আচলতে সন্মুখীন হৈছোঁ। কিন্তু উপায় নাই। আশা কৰোঁ আমাৰ চৰকাৰে এনেকুৱা অৰ্থনৈতিক কিছুমান পদক্ষেপ ল'ব যাৰ ফলত ই ৰিভাইভ হ'ব। আৰু আজি অৱশ্যে মোৰ কথাটো সেইখিনি নহয়। মোৰ কথাটো আজি কনচেনট্ৰেট কৰি এটা বিশেষ বিষয়ৰ পৰা, আৰু বিষয়টো হৈছে শিক্ষকসকল, সেইসকল শিক্ষক যিসকলে প্ৰাইভেট স্কুলত কাম কৰি আছে। যে আজি কিছুদিন আগতে মই নিউজ এটা দেখিছিলোঁ য'ত দিল্লী, মুম্বাই আদিৰ বিৰাট ডাঙৰ ডাঙৰ প্ৰাইভেট স্কুলত কাম কৰা শিক্ষকসকলে আন্দোলন কৰিব লগা হৈছে। তেওঁলোকৰ চাকৰিৰ পৰা বাহিৰ কৰি দিয়া হৈছে, ছাঁটাই দিয়া হৈছে। তেওঁলোকৰ আজি 4 মাহ 5 মাহ ধৰি তেওঁলোকৰ দৰমহা হোৱা নাই এই কৰোণাৰ কাৰণে। আনকি বহুতক চাকৰিৰ পৰা উলিয়াই দিয়া বুলি মই ক'লোৱেই। আৰু চাকৰিৰ পৰা উলিয়াই দিয়াৰ ফলত, দৰমহা নোহোৱাৰ ফলত তেওঁলোকে চব্জি বেচিব গৈছে, কোনোবাই চাইকেলৰ মেকানিক হৈছে। অৰ্থাৎ তেনেকুৱা এক দুৰ্বিষহ জীৱনৰ তেওঁলোকে সন্মুখীন হ'ব লগা হৈছে। গতিকে মই অৱশ্যে চাইকেলৰ মেকানিক বা চব্জি বেচাটো মই কোনো বেয়া কাম বুলি নকওঁ, কিন্তু এওঁ এটা শিক্ষকতাৰ কাম কৰি আন এটা এনেকুৱা প্ৰফেশ্যনলৈ যোৱাটো ইমান সহজ নহয়। এইটো কথা মই এইকাৰণে কৈছোঁ যে তেওঁলোকে কেনেকুৱা এক ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছে, কেনেকুৱা অৰ্থনৈতিক সংকটৰ সন্মুখীন হৈছে, আপুনি সেয়া অনুভৱ কৰিব পাৰিছেনে? গতিকে আপোনাৰ সন্তানক যদি প্ৰাইভেট স্কুলত কাম কৰি আছে, তেনেহ'লে আপোনালোকে অনুগ্ৰহ কৰি খবৰ লওক যে তেওঁলোকৰ স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীসকলে দৰমহা পাইছেনে পোৱা নাই, তেওঁলোকৰ স্কুলৰ সেই চকীদাৰনীজনীয়ে দৰমহা পাইছেনে পোৱা নাই, যদি পোৱা নাই কিয় পোৱা নাই। অৱশ্যে দৰমহা দিবলৈ হ'লে স্কুল কলেজে আপোনালোকে মান্থলি ফিজটো দিব লাগিবই। গতিকে স্কুল অথৰিটিয়ে তাই দৰমহাটো দিব পাৰিব। কিন্তু এইটো কথাও বুজিব যে এইবাৰ হয়তো 100% ফিজ দিয়াটো আপোনালোকৰ অসুবিধা হ'ব। গতিকে আপোনালোকে যদি পাৰে 50 বা 60% দৰমহা এই আপোনালোকৰ ছাত্ৰ ছাত্ৰীৰ ফিজখিনি দি, আপোনাৰ ল'ৰা ছোৱালীৰ সেই ফিজখিনি দি আপোনালোকে যাতে শিক্ষক শিক্ষয়িত্ৰীখিনিৰ দৰমহাখিনি মোকলাব পৰা যায় বা চকীদাৰনীখিনিৰ যাতে দৰমহাখিনি মোকলাব পৰা যায়, তাৰ যাতে দিহা কৰে। এয়া সঁচাকৈ প্ৰয়োজনীয়। কাৰণ শিক্ষক মানে অকল 5 ছেপ্টেম্বৰৰ শিক্ষক দিৱসটোৱেই নহয়, আমাৰ আৰু বহুত কিবা কিবি আছে। আমাৰ তেওঁলোকৰ প্ৰতি এক দায়িত্ব আছে। বিশেষকৈ প্ৰাইভেট স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰো পেট আছে, ভোগ আছে, আৰু আটাইতকৈ ডাঙৰ কথা তেওঁলোকৰ দৰমহা খুবেই কম। তদুপৰি বহুতে টিউশ্যন কৰে, এইকেইদিন টিউশ্যনো বন্ধ। গতিকে আপোনালোকক মই এটাই অনুৰোধ কৰিব ওলাইছোঁ যাতে তেওঁলোকৰ দৰমহাটো কিবা হ'লেও যাতে ব্যৱস্থা কৰিব পাৰে। স্কুল কৰ্তৃপক্ষৰ লগত মিলি অভিভাৱকখিনিয়ে কেনেকৈ মানে ফিজটো দিলে, কিমান পৰিমাণে ফিজটো দিলে সেই দৰমহাখিনি দিব পৰা যায়, তাৰ যাতে ব্যৱস্থা কৰে, তাৰেই অনুৰোধ কৰি মই মোৰ বক্তব্য সামৰণি মাৰিলোঁ। অনুগ্ৰহ কৰি আপোনালোকে কিন্তু শিক্ষক শিক্ষয়িত্ৰীখিনিৰ কথাও ভাবিব, মানে প্ৰাইভেট স্কুলত কাম কৰাখিনিৰ কথা মই কৈছোঁ।